প্ৰিয় বন্ধু বান্ধৱীসকল, ভগৱানে আমাৰ কাৰণে বহুতো ভাবে নহয়নে? আৰু সেয়ে আমিও ভগৱানৰ বাবে ভবাটো উচিত। আমাৰ প্ৰাণ ৰক্ষাৰ বাবে ভগৱানে আমাক কি দিয়া নাই? গোটেই পৃথিৱীখনেই ভৰাই থৈছে। মাথো আমি তাৰ পৰা আমাৰ লগাখিনি সংগ্ৰহ কৰিব লাগে। ভগৱানৰ এই পৃথিৱীখন ধুনীয়াকৈ ৰখাৰ দায়িত্ব আমাৰ জানো নাই? যেতিয়াই আমি ভগৱানৰ পৃথিৱীখনৰ প্ৰতি এটা ভাল ভাৱ ৰাখিম, তেতিয়াই ভগৱান আৰু আমাৰ মাজৰ সম্পৰ্কটো মধুৰ হৈ পৰিব।